নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মাজুলীত এতিয়া ৰাসৰ বতৰ। উখল মাখল মাজুলী, চাৰিওদিশে কেৱল বাঁহীৰ সুৰ। তথাপিও চাৰিওফালে ইমান নিস্তব্ধতা, কাৰণ মাজুলীবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ সকলো এতিয়া শোকত বিহ্বল হৈ আছে। মাজুলীবাসীয়ে এইবাৰ যদিও ৰাস পাতিছে, তথাপিও মাজুলীবাসীৰ মনত সিমান আনন্দ নাই, উল্লাস নাই। কাৰণ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে আমাক এৰি গুচি গ'ল, সকলোকে নিথৰুৱা কৰিলে। এতিয়া আৰু মাজুলীত এজনী ছোৱালীয়ে দুখ পালে গাবলৈ জুবিন গাৰ্গ নাই, এই কথা ভাবিলেই বুকুখন বিষাই আহে। জুবিন গাৰ্গবিহীন এইবাৰ মাজুলীৰ প্ৰথম ৰাস। ৰাস চোৱাৰ কোনো উৎসাহ নাই। যদিও ৰাসৰ গীত বাজিছে, জুবিনদাৰ গীত কিন্তু বাজিবলৈ কমা নাই। আমাৰ মাজুলীৰ বুকুৰ আপোন আছিল তেওঁ। নিয়তিৰ কি খেলা, যি বিচাৰে তাকেই কৰে। কোটি কোটি মানুহৰ চকু পানী, দুখ, আবেগ কোনে বুজিব? সকলো যেন শেষ হৈ গ'ল, স্তব্ধ হৈ গ'ল। ৰাস পাতিছে, গীত গাইছে, ভাও দিছে, তথাপিও যেন হৃদয়ৰ কোনোবা কোণত দুখ এটাই খুন্দিয়াই আছে। এতিয়াও চকুপানী শেষ হোৱা নাই চকুত। সঁচাই ভগৱানে ভাল মানুহবোৰক নিজৰ ওচৰলৈ লৈ যায়। ইমান মানুহৰ আশীৰ্বাদ থকা মানুহ এজনক ভগৱানে কেনেকৈ নিলে? কিমানৰ অন্তৰে যে হাহাকাৰ কৰি কান্দিছে তাৰ কোনো হিচাপ নাই। কোনেও কাকো ক'ব নোৱাৰে। সকলোৰে একেই অৱস্থা। স্কুললৈ অহা কণমানিহঁতৰ মুখতো এতিয়া কেৱল মায়াবিনী। আজৰি সময়তো কেৱল মায়াবিনী। কোনোবা বিশেষ ভালপোৱা ব্যক্তিৰ বিষয়ে সিহঁতক সুধিলে কেৱল জুবিন গাৰ্গৰ কথাই কয়। মাজুলীৰ ফেৰীত ৰাস চাবলৈ অহা কণমানিৰ মুখতো কেৱল মায়াবিনী। মায়াবিনী আৰু এতিয়া গান হৈ থকা নাই, এতিয়া প্ৰাৰ্থনা হৈছে আমাৰ বাবে। জুবিন গাৰ্গ কেৱল শিল্পী নাছিল, তেওঁ আছিল মানৱৰূপী এক অৱতাৰ। আমি তেওঁৰ সাক্ষাৎকাৰতেই শুনিবলৈ পাইছিলোঁ যে তেওঁ মহাদেৱৰ ভক্ত আছিল। তেওঁ মহাদেৱক খুব মানিছিল। মহাদেৱৰ অন্তৰখন যিমান কোমল আছিল, অলপতে সন্তুষ্ট হয়, ঠিক তেনেদৰেই জুবিন গাৰ্গৰ অন্তৰখনো একেবাৰে কোমল আছিল। তেওঁ সকলোকে সহজভাৱেই লৈছিল সদায়। তেওঁ বৰ আচৰিত ধৰণৰ খোলা অন্তৰৰ মানুহ আছিল। ইমান খোলা ব্যক্তি আমি আজিলৈকে কাকোৱেই দেখা পোৱা নাই। একেবাৰে নিস্বাৰ্থ মনৰ এগৰাকী ব্যক্তি আছিল। সেয়ে অসমবাসীৰ একেবাৰে হিয়াৰ আমঠু হ'ব পাৰিছিল। কোনোবাই ঠগি দিলেও কোনো গুৰুত্ব দিয়া নাছিল, কেৱল আগলৈ চাই কাম কৰিহে গৈছিল। নহ'লেনো এইটো বয়সতে ইমান হাজাৰ হাজাৰ গীত তেওঁ ৰচনা কৰিব কেনেকৈ পাৰিলেহেঁতেন? তেওঁৰ এই সৰলতাৰ সুযোগ লৈ এচাম দানৱৰূপী লোকে ঠগি ঠগি খাইছিল। তেওঁকেই ব্যৱহাৰ কৰি তেওঁকেই ঠগিছিল। দানৱকেইটাই এবাৰলৈও নাভাবিলে যে সিহঁতে কাক ঠগি আছে। জুবিন গাৰ্গে সকলো যদিও বুজি পাইছিল, তথাপিও তেওঁ ইমান ধৰি থকা নাছিল। কাৰণ তেওঁ টকা পইচাৰ প্ৰতি ইমান মোহ নাছিল। তেওঁ আছিল কেৱল গীতৰ প্ৰতি মোহ, অসমবাসীৰ প্ৰতি মোহ। এই সকলোবোৰ ঐশ্বৰিক গুণৰ বাবেই তেওঁ এক বিশেষ ব্যক্তি হৈ আজিও জিলিকি আছে। আপোনালোক সকলোৱে জানেই, মাজুলী আৰু জুবিনদাৰ এক বিশেষ এৰাব নোৱাৰা সম্পৰ্ক আছে। তেওঁ যেতিয়াই মাজুলীলৈ আহে, মাজুলীবাসীক সদায় নিজৰ ভাবি বৰ সৰলতাৰে কথাবোৰ কৈছিল। আৰু মাজুলীবাসীয়েও তেওঁৰ কথাবোৰ শুনিবলৈ খুব আগ্ৰহেৰে বাট চাই আছিল। কিন্তু এতিয়া আৰু সেই আগ্ৰহ নাথাকে। সকলো যেন নিঃশেষ হৈ গ'ল। তেওঁ অসমীয়া চিনেমাৰ প্ৰতি কিমান আগ্ৰহ আছিল এষাৰ কথাতেই গম পাওঁ। তেওঁ এবাৰ মাজুলীলৈ আহোঁতে মাজুলীবাসীক কৈছিল, যদি মাজুলীত চিনেমা হলৰ প্ৰয়োজন আছে তেওঁ বনাই দিব। আমি অসমীয়া মানুহ, অসমীয়া চিনেমা চাব লাগে, এনেকৈয়ে তেওঁ সদায় কৈছিল। এতিয়া চাওকচোন কিমান আগ্ৰহ। তেওঁৰ মুখত মাজুলীক লৈ গীত গোৱা শুনিলেই সকলোবোৰ মুগ্ধ হৈ পৰে। এতিয়া আৰু সেই দিন কেতিয়াও নাহে। তেওঁৰ স্মৃতিবোৰ লৈ সকলো জীয়াই থাকিব লাগিব। আৰু আমি সকলোৱে তেওঁৰ স্মৃতি ধৰি ৰাখিম। মাজুলীত যদিও এতিয়া ৰাসৰ গীত তালে তালে বাজি আছে, ভাও-ভাওৰীয়া সকলো ভাওলৈ ৰেডি হৈছে, কণমানিৰ পৰা ধৰি ডাঙৰলৈকে সকলো ওলাইছে, তথাপিতো কিন্তু কোনেও জুবিন গাৰ্গক পাহৰা নাই। প্ৰতিটো ৰাসৰ হলৰ সন্মুখত
যি যেনেকৈ পাৰে জুবিন গাৰ্গৰ স্মৃতি ৰাখিবলৈ সকলোৱে চেষ্টা কৰিছে। কিন্তু কি আচৰিত আৰু অলৌকিক, ৰাইজে য'তেই তেখেতৰ ফটো দেখিছে নাইবা শ্ৰদ্ধাঞ্জলি দিয়া দেখিছে, তাতেই কিন্তু সকলোৱে সেৱা নকৰাকৈ কোনেও থকা নাই। সকলোৱে মনৰ পৰা এটাই প্ৰাৰ্থনা কৰিছে যে জুবিন দাই ন্যায় পাওক আৰু সোনকালেই যি দোষী তাৰ শাস্তি হওক। এয়াই আমাৰ মাজুলীবাসীৰ জুবিন দাৰ প্ৰতি মৰম আৰু ভালপোৱা আৰু শ্ৰদ্ধা। এই আদৰ সদায়ে জীয়াই থাকিব আমাৰ মাজত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জনাইছোঁ। শেষত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব।